Welcome to class station. আমি আলোচনা কৰি আছিলোঁ অসমৰ ভূগোল জিঅ'গ্ৰাফি অফ আসামৰ বিষয়ে। এতিয়ালৈকে আমি জিঅ'গ্ৰাফি অফ আসামৰ অৰ্থাৎ অসমৰ ভূগোলৰ ওপৰত দুটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ভিডিঅ' দুটাৰ লিংক ওপৰত দিয়া হৈছে। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ জনগোষ্ঠী আৰু ভাষিক বৈচিত্ৰ্যৰ বিষয়ে। অসমৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ, প্ৰাচুৰ্যৰে ভৰা জলসম্পদ, নদী উপত্যকাৰ সাৰুৱা মাটি, প্ৰচুৰ বৰষুণ আৰু নানা প্ৰজাতিৰ জীৱ-জন্তু আৰু উদ্ভিদৰ অৱস্থিতিয়ে প্ৰব্ৰজনকাৰীসকলক বাৰুকৈ আকৰ্ষণ কৰিছিল। সেয়েহে বিভিন্ন সময়ত অসমলৈ অনেক জনগোষ্ঠীৰ লোকৰ আগমন ঘটিছিল। অসমলৈ নানা ঠাইৰ পৰা বিভিন্ন সময়ত ঘটা জনপ্ৰব্ৰজনক একোটা জনশ্ৰুত হিউমেন ষ্ট্ৰীম হিচাপে চিনাক্ত কৰিব পাৰি। সমাজ বিজ্ঞানীসকলে অনুমান কৰা মতে সম্ভৱতঃ অসমলৈ আগমন ঘটা প্ৰথম জনশ্ৰুতটো আছিল অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল। এওঁলোক দক্ষিণ পূব এছিয়াৰ পৰা আহিছিল। অসমৰ ওচৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত বিস্তৃতভাৱে বাস কৰা খাচীয়া আৰু জয়ন্তীয়াসকল এই অষ্ট্ৰিক জনগোষ্ঠীৰ লোক। এই লোকসকলৰ কিছুসংখ্যক লোক মেঘালয়ৰ সীমামূৰীয়া অসমৰ কাৰ্বি আলং আৰু ডিমা হাছাও জিলাত বসবাস কৰি আছে। অষ্ট্ৰিকসকলৰ পিছত অসমলৈ আগমন ঘটা দ্বিতীয়টো জনশ্ৰুত আছিল তিব্বতীয় বৰ্মন ভাষাৰ কোৱা মংগোলীয়সকল। এওঁলোক মধ্য এছিয়াৰ পৰা হিমালয় পৰ্বত অতিক্ৰম কৰি অসমলৈ আহিছিল আৰু অসমৰ বিভিন্ন ঠাইত থিতাপি লৈছিলহি। বৰ্তমান সময়ত অসমত বাস কৰা খাচীয়া লোকসকলৰ বাহিৰে প্ৰায় সকলোবোৰ জনজাতি মূলতঃ মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত। অসমৰ পৰ্বত ভৈয়ামৰ বিভিন্ন অঞ্চলত বাস কৰি থকা মংগোলীয় জনগোষ্ঠীৰ প্ৰধান জনজাতিসকল হৈছে বড়ো, মিচিং, ৰাভা, তিৱা, দেউৰী, সোণোৱাল কছাৰী, মেচ, গাৰো, কুকি, হাজং ইত্যাদি। অসমত বাস কৰা আৰু জনজাতি হিচাপে স্বীকৃতি পোৱা কেইটামান জনজাতিৰ বিষয়ে আমি এতিয়া চমুকৈ আলোচনা কৰিম। জনজাতিৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা বড়োসকল অসমৰ বৃহৎ জনজাতি হিচাপে পৰিগণিত হৈছে। বড়োসকলে অসমৰ প্ৰায় সকলো অঞ্চলতে কম বেছি পৰিমাণে বসতি কৰি আছে, যদিও প্ৰধানকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত আৰু লগতে দৰং আৰু শোণিতপুৰ জিলাৰ উত্তৰ অঞ্চলত বড়োসকলৰ বসতি বিস্তৃত হৈ থকা দেখা পোৱা যায়। জনসংখ্যাৰ ফালৰ পৰা মিচিংসকল হৈছে অসমৰ দ্বিতীয় বৃহৎ জনজাতি। মিচিংসকলে সাধাৰণতে নদী কাষৰীয়া অঞ্চলত বসবাস কৰে। অসমৰ প্ৰধানকৈ লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, শোণিতপুৰ জিলাৰ নদী কাষৰীয়া অঞ্চলবোৰত মিচিংসকলৰ বসতি পৰিলক্ষিত হয়। জনসংখ্যাৰ ফালৰ পৰা কাৰ্বিসকল অসমৰ তৃতীয় বৃহৎ জনজাতি। কাৰ্বি আলং জিলাৰ বাহিৰেও কিছুসংখ্যক কাৰ্বি লোকে কামৰূপ, নগাঁও, শোণিতপুৰ আৰু ডিমা হাছাও জিলাত বসতি কৰা দেখা পোৱা যায়। তিৱাসকলে বিশেষকৈ মধ্য অসমৰ মৰিগাঁও আৰু নগাঁও জিলাৰ উপৰিও কামৰূপ জিলাৰ সোণাপুৰ অঞ্চল, ধেমাজি জিলাৰ ধেমাজি অঞ্চল আৰু যোৰহাট জিলাৰ তিতাবৰ অঞ্চলত বসবাস কৰিছে। দেউৰীসকলৰ বসতি প্ৰধানকৈ লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ আৰু যোৰহাট জিলাত দেখা পোৱা যায়। তেনেদৰে সোণোৱাল কছাৰীসকলৰ বসতি উজনি অসমৰ প্ৰধানকৈ ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, যোৰহাট আৰু গোলাঘাট জিলাত বিস্তৃত হৈ আছে। মংগোলীয় জনগোষ্ঠীৰ লোকসকল অহাৰ পিছত সিন্ধু আৰ্যমূলৰ ভাষা কোৱা লোকসকল গংগা সমভূমি অঞ্চলৰ পৰা অসমলৈ আহিছিল। এওঁলোক আছিল মূলতঃ ককেশীয় জনগোষ্ঠীৰ লোক। প্ৰথমে স্থানীয় ৰজা বা শাসনকৰ্তাসকলৰ পৃষ্ঠপোষকতাত এই লোকসকল অসমলৈ আহিছিল যদিও পৰৱৰ্তী কালত ব্ৰহ্মপুত্ৰ আৰু বৰাক সমভূমিৰ অৰ্থনৈতিক সম্পদৰাজিৰ দ্বাৰা আকৰ্ষিত হৈ অসমলৈ আহিবলৈ ধৰে আৰু এই প্ৰব্ৰজন বৰ্তমান সময়তো অব্যাহত আছে। অসমত বৰ্তমান বাস কৰা সৰহসংখ্যক অজনজাতীয় লোকেই হৈছে ককেশীয় জনগোষ্ঠীৰ লোক। ব্ৰাহ্মণ, কায়স্থ, কলিতা, নাথ, যোগী, কৈৱৰ্ত আদিৰ জাতিৰ লোকসকল এই জনজাতিৰ অন্তৰ্গত। অসমৰ হিন্দু জনসংখ্যাৰ এক বৃহৎ অংশক এই জনগোষ্ঠীৰ লোকে প্ৰতিনিধিত্ব কৰে। এওঁলোকে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বসতি বিস্তাৰ কৰি অসমত বৈদিক সভ্যতা আৰু সংস্কৃতিৰ ভেটি স্থাপন কৰে। অসমলৈ আগমন ঘটা আন এটা
অতি গুৰুত্বপূৰ্ণ জনগোষ্ঠী হৈছে আহোমসকল। আহোমসকল মূলতঃ মংগোলীয় জনগোষ্ঠীৰ লোক। এওঁলোক চীন দেশৰ পৰা আহি ম্যানমাৰত সোমায় আৰু তাৰ পিছত 1228 খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ পৰা চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে। এওঁলোকে প্ৰথমে উজনি অসমত থিতাপি লৈ আহোম ৰাজ্য স্থাপন কৰে। পৰৱৰ্তী সময়ত এওঁলোকে প্ৰায় গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ শাসনলৈ আনে। আহোমসকলে অসমত প্ৰায় 600 বছৰৰ কাল ৰাজত্ব কৰিছিল। অসমৰ সমাজ সংস্কৃতিলৈ বলিষ্ঠ অৱদান তেওঁলোকে আগবঢ়াই থৈ গৈছে। আহোমসকলে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ আৰু ধেমাজি জিলাৰ উপৰিও মধ্য অসমৰ মৰিগাঁও, নগাঁও আৰু শোণিতপুৰ জিলাত প্ৰধানকৈ বসতি কৰি আছে। কোচ ৰাজবংশীসকল অসমৰ আন এটা উল্লেখযোগ্য জনগোষ্ঠী। কোচ ৰজা বিশ্বসিংহৰ নেতৃত্বত কোচসকলে অসমত পশ্চিম প্ৰান্তত ৰাজ্যখন স্থাপন কৰি পিছত নামনি অসমৰ বৰনদীলৈকে তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিল। 1300 শতিকাৰ আৰম্ভণিতে হিন্দু আৰ্যমূলৰ ইছলাম ধৰ্মাৱলম্বী কিছুসংখ্যক লোক অসমলৈ আহিছিল। এই লোকসকলে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত মুছলমান সম্প্ৰদায়ৰ সমাজ আৰু সংস্কৃতি গঢ়ি তোলে। সম্প্ৰতি অসমৰ বিভিন্ন জনগোষ্ঠীবিলাকৰ ভিতৰত এই মুছলমানসকল অন্যতম গুৰুত্বপূৰ্ণ জনগোষ্ঠী হিচাপে চিহ্নিত হৈছে। অসমলৈ আগমন ঘটা আন এটা উল্লেখযোগ্য জনশ্ৰুত হৈছে তেতিয়াৰ পূব বংগ, এতিয়া বৰ্তমান বাংলাদেশৰ পৰা অহা ভূমিহীন মুছলমান কৃষকসকল। প্ৰায় 19 শতিকাৰ শেষৰ দশকৰ পৰা দেশৰ স্বাধীনতা লাভ কৰাৰ আগলৈকে এই প্ৰব্ৰজন অব্যাহত হৈ আছিল। ব্ৰিটিছসকল অসমলৈ অহাৰ পাছত অসমত চাহ খেতিৰ বাবে মধ্য ভাৰতৰ চুটনাগপুৰ মালভূমি অঞ্চলৰ পৰা জনজাতিৰ চাহ বনোৱাসকল অসমলৈ আনে। পিছলৈ এই লোকসকল চাহ জনজাতি বুলি স্বীকৃত হয়। এই চাহ জনজাতিসকল মূলতঃ অষ্ট্ৰিক জনগোষ্ঠীৰ লোক। বৰ্তমান এই লোকসকল উজনি আৰু মধ্য অসমৰ চাহ খেতি অধ্যুষিত জিলাসমূহত বসবাস কৰি আছে। লগতে এই চাহ জনজাতি লোকসকলে অসমৰ জনগোষ্ঠীসকলৰ ভিতৰত অন্যতম উল্লেখযোগ্য জনগোষ্ঠী হিচাপে স্থান লাভ কৰিছে। আমি অসমলৈ অহা বিভিন্ন জনগোষ্ঠীসমূহৰ বিষয়ে আৰু কেনেদৰে অসমলৈ আগমন হৈছিল তাৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া অসমলৈ এই জনগোষ্ঠীসমূহৰ আগমনৰ ফলত অসমৰ জনগাঁথনিৰ ব্যাপকভাৱে সলনি হৈছে। ৰাজ্যখন ধৰ্মীয়, ভাষিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ব্যক্তিগত বৈচিত্ৰ্যৰ মিলনভূমিত পৰিণত হৈছে। অসমত প্ৰায় সকলো ধৰ্মৰ লোক আছে। আমাৰ অসমত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, বৌদ্ধ, জৈন, শিখ আৰু অন্যান্য জনজাতি ধৰ্মৰ লোকসকলে বসবাস কৰি আছে। জনসংখ্যাৰ হিচাপত অসমৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি আৰু তাৰ পিছতে ক্ৰমে মুছলমান, খ্ৰীষ্টিয়ান, বৌদ্ধ, জৈন আৰু শিখ ধৰ্মাৱলম্বী লোকসকল। ভাৰতীয় লোকপিয়লৰ তথ্য মতে 1991 চনত অসমৰ মুঠ জনসংখ্যাৰ 67.13% হিন্দু লোক আৰু 28.43% মুছলমান লোকে বসবাস কৰিছিল। আকৌ 2001 চনৰ তথ্য মতে হিন্দু জনসংখ্যা 64.91%লৈ হ্ৰাস পোৱাৰ বিপৰীতে মুছলমানৰ সংখ্যা 30.94%লৈ বৃদ্ধি পাইছে। অসমীয়া হৈছে অসমৰ ৰাজ্য ভাষা। ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰধান কথিত ভাষা হৈছে অসমীয়া আৰু অসমৰ বৰাক উপত্যকাৰ প্ৰধান কথিত ভাষা হৈছে বঙালী। লোকপিয়লৰ তথ্য অনুসৰি 1991 পৰা 2001 চনত ভিতৰত ৰাজ্যখনত অসমীয়া ভাষীৰ লোকৰ সংখ্যা হ্ৰাস পাইছে। 1991 চনত অসমৰ মুঠ জনসংখ্যাৰ 57.29% লোকে অসমীয়া ভাষী আছিল আৰু 21.51% বঙালী ভাষী লোক আছিল। কিন্তু 2001 চনত অসমীয়া ভাষী লোকৰ সংখ্যা 53.08%লৈ হ্ৰাস পায় আৰু বঙালী ভাষী লোক 29.96%লৈ বৃদ্ধি পায়। আজিৰ ভিডিঅ'টোত আমি অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগতে জনজাতি আৰু অসমত বাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ বিষয়ে আলোচনা কৰিলোঁ। আজিৰ আলোচনাটো ইমানতে সামৰিছোঁ। ইয়াৰ পাছৰ ভিডিঅ'টোত অসমৰ ভূগোলৰ লগত জড়িত বাকীবোৰ বিষয়ৰ ওপৰত আলোচনা কৰিম। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ থাকিল অশেষ ধন্যবাদ।